সুখী যিহেতু সৰু সৰু মানুহ সৰু সৰু বোৱাৰী বোৱাৰী ফিলিংছ আহিছে হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' বনাইছোঁ মানে আজি আমি যাম শিলপনীয়া নামঘৰ শংকৰ উৎসৱ আছে আজিৰ পৰা 3 দিন পাতিছে তালৈ যাওঁ আমি সেৱা বাহিনীৰ মানুহখিনি খুব বেছি 7-8জনমান যাম চাগে ইয়াৰ পৰা আমাক নিবলৈ মানুহ পঠিয়াই দিছে এতিয়া 8:30 বাজিছে আমি সোনকালে যাম ওলাই গৈ আহি আছোঁ কিমানখিনি পাৰোঁ দেখুৱাম আৰু চাই থাকিব ভিডিঅ'টো এইফালে আমি ওলাই আহিলোঁ এইফালে সিহঁতে আহি আছে ৰৈ আছে আৰু আকৌ হাই গ'লে হেল্ল' মন্দিৰ আহিছে নাই চবে কোলা আহিলোঁ আহি পেলাই গাড়ীত বহি ল'লোঁ এতিয়া এই পোৱালিটো ইমান মৰম লাগে মোৰ ইয়াত মানে ইহঁতে যাব এতিয়া হস্পিটেললৈ পোৱালিটোৰ চেকআপ আছে তাই এবছৰৰ মূৰত চেকআপ আছিলে তাই এবছৰ হৈ গ'ল চেকআপ আছে সেইকাৰণে সিহঁতে গোলাঘাট যাব আমাৰ লগতে যায়গৈ আৰু পিছত বেলেগ লাইন গাড়ীলৈ ৰৈ থাকিলে মানে সিহঁতৰ দেৰি হৈ যাব আমি আহি পাই গ'লোহি মই ভালকৈ ভিডিঅ' কৰিব পৰা নাই অকণমান লাজ লাগে যে সেইকাৰণে মই মুখে একো কোৱাও নাই ভইচ অভাৰ কৰি দিছোঁ ভকত সেৱা কৰি মেলি হৈ গ'ল এতিয়া চাহ খাই লওঁ চাহটো খাই মেলি অকণমান বহিম তাৰপিছত আৰু কাম চাম কৰিব লাগিব লাহে আমি এনেই বহি আছোঁ এইফালে আগতে লগ পোৱা পোৱালিবোৰকো লগ পাইছোঁ কথা চথা পাতি আছোঁ মৰম লগা অকণমানি পোৱালিকেইটা এতিয়া নাম গাইছে ক'বলৈ গ'লে এই নামজাত আমাৰ সেৱা বাহিনী ল'ৰা ছোৱালীখিনি গাব লাগে মানে অকণমানি যুৱক যুৱতী বা কণ ল'ৰা ছোৱালী যিবোৰ তেওঁলোকে গাব লাগে সেইকাৰণে আমি সেৱা বাহিনীৰ গোটেই যুৱক যুৱতীখিনি নামত বহিছোঁ ডাঙৰ মানুহ তেনেকৈ বহা নাই মাত্ৰ 2জন বহিছে ডাঙৰ মানুহ বাকী গোটেইখিনি আমাৰ যুৱক বহিছে আৰু অকণমানি ল'ৰা বহিছে নাম চাম গাই হৈ গ'ল আৰু ইয়াত হ'ব আজি কিছুমান প্ৰতিযোগিতা হ'ব কবিতা আবৃত্তি তাৰপিছত বক্তৃতা প্ৰতিযোগিতা কিবা কিবি প্ৰতিযোগিতা হ'ব এইফালে বতৰটোৱে বৰষুণো দি দিলে আৰু অকণমান ঠাণ্ডা পৰিছে গৰমখনত আৰু আজি নাম গালে আমাৰ সেৱা বাহিনী ল'ৰা ছোৱালীবোৰে আমাৰ প্ৰসাদ আহি গ'ল আমি খাই লওঁ এয়া হৈছে ভোজনালয় আমাৰ এইফালে ভাত খুৱাই আছে ভকতসকলক আমিও কামত লাগি আছিলোঁ সেইকাৰণে ভিডিঅ' চিডিঅ' ভালকৈ কৰিব পৰা নাই এতিয়া টেঙা কাটি আছে বাকীসকলক খুৱাই মেলি আমিও ভাত খাবলৈ বহি গ'লোঁ গতিকে ভাত চাত খাই লওঁ আৰু দুটাত পনীৰ ভাজি নাই পোৱা ৰাতুল গগৈ বাবুক আমাৰ মঞ্চত বিচৰা হৈছে ধ্ৰুৱ বৰুৱা বাপজনকো আমাৰ মঞ্চত বিচৰা হৈছে
ভাত চাত খাই এইফালে অকণমান ওলাই আহিলোঁ আৰু এইফালে আমাৰ কৃষ্ণ নৃত্য প্ৰতিযোগিতা হৈ আছে গতিকে প্ৰতিযোগিতাবোৰ গোটেইবোৰ চাই থকা নাই আৰু আধা আধা চাই আছোঁ মানুহকো যিকণ বাৰু দেখুৱাই দিছোঁ বহুত দেৰি তাত থকাৰ পিছত চোৱাৰ পিছত এতিয়া আমি আহিবলৈ লৈছোঁ মানে ATM পইচা উলিয়াই লওঁ কেইটকামান মানে কাইলৈ পূজা চাবলৈ যাম পইচা চইচা হাতত মাৰি গতিকে পইচা কেইটকামান উলিয়াই লওঁ আৰু ATMটোৰ পৰা আমি আহি পাই গ'লোঁ এতিয়া পূৰা বৰষুণ দি আছে সেইকাৰণে লৈ লৈছোঁ বোৱাৰী ফিলিংছ আহিছে বোৱাৰী ফিলিংছ আহিছে সকলোবোৰ কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁৱেই যেতিয়া ভাবিছোঁ মই আৰু এটা কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিওঁ মই এইকেইদিনত এটা ফোন অৰ্ডাৰ কৰিছিলোঁ বহুত বেছি দামী ফোনো নহয় মানে ইমান বেছি দামী ফোন ল'বলৈও আমাৰ সামৰ্থ্য নাই বাৰু সৰু সুৰা ফোনবোৰতে সুখী থাকোঁ তো যিয়ে নহওক দাম যিমানেই নহওক বা যিমানেই ষ্টেণ্ডাৰ্ড নহওক ফোনটো তথাপিতো ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিওঁ ফোনটো দেখুৱাওঁ ফ্লিপকাৰ্টত বিগ বিলিয়ন ডেজ যেতিয়া চলি আছিলে তেতিয়া মই ফোনটো অৰ্ডাৰ কৰিছিলোঁ 23 তাৰিখৰ পৰা বিগ বিলিয়ন ডেজ চলি আছিলে মই 23 তাৰিখে অৰ্ডাৰ কৰিছিলোঁ 28 তাৰিখে আহি পাই গ'ল ফোনটো তো এতিয়া আপোনালোকক ফোনটো দেখুৱাই দিওঁ এইটো Oppo K10 ফোনটো Oppo K10 5G ফোনটো 8GB ৰেম হয় আৰু ষ্ট'ৰেজ আছে 128GB তাতকৈ ওপৰলৈ আৰু মই আশা কৰিব নোৱাৰি বৰ্তমান অৱস্থাত এইটো লৈয়ে সুখী এইটোৰ মই লৈছিলোঁ 16,030 টকাত অফাৰ আছিলে এইটো তাত থকা মতে মানে সম্পূৰ্ণ দামটো হৈছে 25,000 আৰু মই অফাৰ চফাৰ পাই মেলি এইটো 16,000 পাইছিলোঁ বৰ্তমানলৈকে ঠিকেই পাইছোঁ ফোনটো চলাবলৈ আৰু ধুনীয়াও হয় অকণমান দেখিবলৈ কৈছোৱে নহয় এনেকুৱা ফোনবোৰতে সুখী যিহেতু সৰু মানুহ সৰু সপোন এয়াই আৰু গতিকে এয়াই আছিলে আজিৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব বাই বাই